আপুনি তেওঁক কেৱল এজন গায়ক বুলি ভাবে নেকি? নহয়, জুবিন গাৰ্গ মানে এটা আবেগ, এটা বিপ্লৱ। তেওঁৰ নামতেই যেন অসমৰ বতাহত এক নতুন শক্তি বৈ আহে। য'ত অন্যায় দেখিছে তাতেই তেওঁৰ কণ্ঠ গৰজি উঠিছে। মনত পেলাওকচোন সেই দিনবোৰ যেতিয়া তেওঁ হাতত এটা গীত লৈ ঘৰে ঘৰে ঘূৰি ফুৰিছিল। আপোনজনক হেৰুৱাই চকুলো মচি আকৌ ষ্টেজত উঠি হাজাৰজনক হাঁহিবলৈ শিকাইছিল। তেওঁৰ মিছন চাইনাৰ দৰে চিনেমাই অসমীয়া চিনেমা জগতক নতুন জীৱন দিছিল। তেওঁ দেখুৱাই দিলে যে যদি বুকুত সাহস থাকে তেন্তে অকলেই গোটেই পৃথিৱীৰ লগত যুঁজিব পাৰি। জুবিন দাই কেতিয়াও কাৰোবাক তেল মাৰি কথা কোৱা নাই। তেওঁ যি কয় পোনপটীয়াকৈ কয়। কোনোবাই তেওঁক পাগল বোলে, কোনোবাই বদনামি কৰিব খোজে, কিন্তু জুবিন সেই কুৰা জুই যিয়ে নিজৰ চৰ্তত জীয়াই থাকে। তেওঁৰ কণ্ঠত থকা সেই যাদুৱে বুঢ়া ডেকা সকলোকে একগোট কৰে। আজি জুবিন দা আমাৰ গৌৰৱ। তেওঁ আমাক শিকালে যে শিল্পী হোৱাতকৈ এজন ভাল মানুহ হোৱাটো বেছি দৰকাৰ। যদি আপুনি সঁচাকৈ এজন জুবিন ফ্ৰেণ্ড আৰু তেওঁৰ এই নিৰ্ভীক সাহসক সন্মান কৰে তেন্তে আজি এই ভিডিঅ'টো ভাইৰেল হ'বই লাগে। অসমৰ শক্তি দেখুৱাই দিয়ক। কমেণ্ট বক্সত আজি কেৱল জয় জুবিন দা বুলি আপোনালোকে লিখক। যদি আপুনি বিচাৰে জুবিন দাৰ এই কণ্ঠ সদায় আমাৰ মাজত এনেকৈয়ে গৰজি থাকক তেন্তে এতিয়াই ছাবস্ক্ৰাইব কৰক আৰু ভিডিঅ'টো শ্বেয়াৰ কৰক। দেখুৱাই দিয়ক যে আমি সকলো জুবিন দাৰ লগত আছো। ধন্যবাদ। জয় আই অসম।